Hi everyone, welcome back to my channel. So আজি এনাইগৰ পৰা ষ্টাৰ্ট কৰিছোঁ, এনাইগৰত আহি পালোহি আৰু এয়া মায়ে পুৰা কি কৰি আছা কৈ দিয়া? নাৰিকল ৰুকি আছে। নাৰিকল ৰুকি আছে পুৰা। আজি পিঠা বনাব। লাৰু বনাম পিঠা। আজি পিঠা বনাব আৰু পিঠা ভিডিঅ' আপোনালোকক দেখাম চাব শেষৰলৈকে। আৰু এয়া আমাৰ ভণ্টি। হাই কৈ দিয়া। ক'লৈ গৈছিলা? দোকানলৈ গৈছিলে নিচাৰ লগত। 85 টকা কেজি। বজাৰ কৰি আনিলে 485 পিঠা বজাৰ। এয়া লিষ্ট কি কি আনিছে চাওঁ ৰ'ব, পঢ়ি কেনে দেখাম। কোমল চাউল আনিছে। এইটো কি মাল কি হয় এইটো? হুৰুম আনিছে। কোমল চাউল, হুৰুম আৰু চিৰা। এইটো চিৰা হয় নেকি? মাল বুলি খাইছে মাল। মালভোগ চিৰা। মালভোগ চিৰা। তাৰমানে বহুত লাজ কৰে ভিডিঅ' চাই হয়। কোৱা কিবা কি ক নকওঁ আছে কোৱা নাই মোক। আপোনালোকক সিহঁতৰ ঘৰত একদম মানে গাঁৱৰ পৰা আনি থৈছে একদম মানে ধান চান পূৰা শিলিখা আমলখি এইবোৰ দেখাইছোঁ ৰ'ব কেনেকৈ শুকুৱাই থৈছে। তাই শুকুৱাইছে বোলে দেই, পূৰা ৰ'দত শুকুৱাই থৈছে এইবোৰ। আধা দি মই লৈ যাম মানে ইয়াৰ পৰা আৰু নিম নাই নিনিম বোলে, নিদিয়ে। আৰু এইফালে পিঠা বনাবৰ কাৰণে চাউল শুকাই থৈছে। ৰ'দটো গ'লেইগৈচোন। এয়া মায়ে পূৰা পিঠা খুন্দিব লৈছে। মই পিঠা খুন্দিছোঁ। কি হয় কি চাউল? বৰা চাউলৰ পিঠা খুন্দিছোঁ। আৰু এয়া কাম কৰিছে। কিবা কৈ দিয়া। পিঠা চালিছোঁ। পিঠা কাৰণে পিঠা কাৰণে মানে হেৰি তৈয়াৰী কৰি লৈছে। মোক কৈছে তই একো কৰা নাই মানে সেইবোৰে জমনি কথাবোৰ পাতি আছিলোঁ। আমি একদম হাঁহা পূৰা হাঁহা হাঁহি হাঁহি পূৰা মাছ আহিলে পূৰা বিহুৰ কাৰণে তৈয়াৰী কৰা হৈছে। আৰু মানে মই ক'বলৈ পৰা নাই কিছুমান দিয়া তুমি ভালকৈ নাজানা। মানে মই ভিডিঅ'টো স্কিপ কৰি দিলোঁ। সেইটো ভিডিঅ'ত মানে মই অলপমান ক'বলৈ পৰা নাছিলোঁ, মানে ৱৰ্ডবোৰ অকণমান খেলি মেলিকৈ যি দি কৰি দিছিলোঁ। তাৰপিছত সিহঁতি হাঁহিছে। এতিয়া তৈয়াৰী কৰা হৈছে, আপোনালোকক প্ৰচেছটো দেখাই দিম কেনেকৈ মানে এতিয়া বনোৱা হ'ব আৰু আপোনালোকে চাব শেষলৈ তেতিয়া গম পাব। এয়া আমি পিঠা খুন্দিছোঁ আধুনিক ষ্টাইলৰ। আগতে আমি ঢেঁকীত খুন্দিছিলোঁ, আজিকালি মিক্সিত খুন্দা হয় পিঠা। এইফালে পূৰা আমাৰ ডাঙৰ ছোৱালীজনীয়ে কাম কৰিছে। নেমাৰো দিলি এইটোতো যাব ভিডিঅ'টো দেখিছে। চালি লৈছোঁ আৰু আপোনালোকক প্ৰচেছটো বনোৱাটো দেখাই দিম। দেখাই দিয়া আকৌ তুমি নিজৰ মুখখন। আকৌ এইখিনি দিলেই মানে চালিয়ে থাকিব লাগিব গোটেই দিনটো। আমাৰ পিঠাখিনি খুন্দা হৈ গ'ল। এতিয়া আমাৰ খুন্দা হৈ গ'ল যেন। আৰু কালি ৰাতি মাহঁতে বনাইছিলে, বহুত ৰাতি 12টামানলৈকে বনালে আৰু এতিয়া বনাব আৰু লাহেকৈ। কালি কি বনালা আকৌ ইয়াত? কালি আমি পকা মিঠৈ বনালোঁ। সেইখিনি মানে ভিতৰত ৰাখি থোৱা হৈছে। মই ভিডিঅ' নকৰিলোঁ কালি, আৰু কালি ৰাতি বহুত দেৰি হৈ গৈছিলোঁ ন। আমি কিমান দেৰি হৈ গৈছিলে এনেই 12টামান বাজিলে। সেইকাৰণে মানে আমি মানে ভিডিঅ'টো নকৰিলোঁ। আৰু সেয়েহে এতিয়া এড কৰি দিম, আপোনালোকে চাব ৰ'ব ভিতৰত গৈ দেখাই আছোঁ। সেইখিনি মানে কালি ৰাতিয়ে আপা আৰু মায়ে মিলি বনালে মিঠৈ, আৰু সেইখিনি এতিয়া ঢাকি থোৱা হ'ব আৰু ভাগ কৰি ল'ব আৰু দুঘৰৰ মাজত। মায়ে পূৰা পিঠা ভাজি আছে আৰু মাহীয়ে লাজ কৰিছে বোলে। কেলে মাহীয়ে চাহীয়ে নিদিম হ'ল। কিবা এটা কৈ দিয়া। এয়া মই পিঠা ভাজি আছোঁ। এই একেটা কথা কিমান নোকোৱা। কি ক'মনো এতিয়া, আৰু একো বনোৱা নাই নহয়, লাহেকৈ বনাম আৰু। মই কিটচেনত আহি গ'লোঁ। আমাৰ এনেই কি বনাইছে কৈ দিম। কি বনাইছে কওক। মই দালি আৰু অমিতা, তাৰপিছত উখোৱা চাউলৰ ভাত, এতিয়া ব্ৰইলাৰ, পেপচিকাম, আলু এইবিলাক মানে বিলাহী চিলাহী দি ধুনীয়াকৈ ভাজি এখন বনাব আৰু দেই। ইজনীহঁত ডাঙৰ নাতি মোৰ মাতটো মানে মহিছে অলপ আৰু নখাই ক'বই নালাগে আৰু।
বিহু শুভেচ্ছা আৰু অকণমান মানে ৰঙা খালোঁ আকৌ সাজো খালোঁ মানে সাজ নিজে ভাজিলোঁ বৰাচাউল চাহ দি মানে খাইছিলোঁ একদম মজা লাগিলে একদম এতিয়া জেং পিঠা বনাইছে কেনেকৈ বনাব ন বাটটো আকৌ হেৰিকে ট্ৰাই কৰিছে হয় নহয় মুখনিখন নিবিচাৰচোন জানো এতিয়া ট্ৰাই কৰিছে ভালকৈ বনাব তাৰপিছত অলপ দেৰি পাছত সেই বটলৰ মুখনিখন নিবিচাৰ আকৌ আমাৰ জেং পিঠা বনাইছে এইবাৰ ভালেই হৈছে হয় নাই এইবাৰ ভাল হৈছে নাই ভাল হৈছে নাই য়েছ হয় ভাল এইবাৰ ভাল হৈছে পূৰা তেলখিনি কি পাতলা আৰু আপোনালোকক উলিয়াব হাই এইটো আহি কিনে আমাৰ ওচৰতে বহিলে এতিয়া এইজনী ঠাণ্ডা লাগিছে নাই আমি জুইৰ ওচৰত বহিছোঁ কেনেকৈ ঠাণ্ডা লাগিব ন এতিয়া ইয়াত বনাই আছে পিঠা লাৰুৰ কাৰণে তৈয়াৰ কৰা হৈছে আপোনাক দেখাইছোঁ ৰ'ব আৰু এইফালে ৰাখি থোৱা হৈছে এইটো নাৰিকল পিঠা নাৰিকল পিঠা চুজি এইখিনি চুজি ন একদম পাৰফেক্ট পিঠা এইখিনি ৰাখি থৈছে পিঠা বনাই এইফালে পূৰা লাডু বনাবৰ কাৰণে ৰেডি হৈছে এয়া নাৰিকল লাৰু বনাইছোঁ পূৰা গৰম হাত পুৰি পুৰি বনাইছে বনাই পূৰা হাত পুৰিছে কিমান পুৰিছে বনাইছে ইয়া বোলে পূৰা হাত পুৰিছে বোলে নাৰিকলৰ লাড়ুটো যে এইখিনি মই সেইকাৰণে কৈছোঁ এক্সপাৰ্ট আহি গ'ল বনাবলৈ এইখিনি তই এইটো বস্তু এনেকৈ চুব চা এনেকৈ হাতখন পুৰিলে এনেকৈ এইটো টেপি থাকিব নালাগে এনেকৈ 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 কৈছিলে নাৰিকলটো হেৰি হৈ যায় এনেকৈ 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 কৰি ভুল হয় আকৌ কৰাকেইটা কি হাঁহিছে চা আকৌ এনেকৈ এনেকৈ কৰি দিবি আকৌ জুই পুৰিলে এনেকৈ কৈ টেপিলে যে পুৰা আকৌ এনেকৈ এনেকৈ কৰি দিবি এয়া পূৰা হাত পুৰাই লৈছে বনাই বনাই বনাবলৈ নেজানিছে আপা একদম এক্সপাৰ্ট হয় এতিয়া আপা একদম এক্সপাৰ্টলি বনাইছে গোটেইখিনি মাহঁতে নেজানিছে কান্দি গৈছো কৈ দিয়ক কেনেকৈ নাৰিকল লাৰু বনাব নেজানিছে মই নেজানো আমাৰ বনাই মেলি প্ৰায় শেষে হ'বলৈ হৈছে এতিয়া হয় নাই কমাই দিয়ক তাৰমানে সেইটোৱে ভাবিছে কম হওক তাৰমানে খা হেল্ল' কালি মানে বহুত ৰাতি হৈ গৈছিলে আৰু সেইকাৰণে মই ভিডিঅ'টো এণ্ডিংটো নকৰিলোঁ আৰু সেইকাৰণে ভাবিলোঁ ৰাতিপুৱা কৰিম আৰু এতিয়া মৰ্ণিং হৈ আছে আৰু এতিয়া কৰি দিছোঁ আৰু এণ্ডিং আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈ চাব মোৰ ভিডিঅ'বোৰ আৰু মানে আৰু ভিডিঅ' বনাম আৰু ভাল ভাল ভিডিঅ' বনাম যদি মানুহে চায় মানুহে ভাল পায় সেইকাৰণে চাওঁ বুলি আশা থাকিল সকলো ভিডিঅ'বোৰ মোৰ